যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে, তো যিসকলৰ নাম কাটিছে সেইসকলৰ কাৰণে কিন্তু সুবৰ্ণ সুযোগ আহিছে। এইবাৰ যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, আপোনালোকে 4-5 বছৰৰ ভিতৰতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব নোৱাৰিব। কোনে কোনে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰা নাই, যিসকল মানুহৰ নাম কৰ্তন হৈছে সেইসকল মানুহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন আকৌ আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু আপোনালোকে ইতিমধ্যে আৰম্ভ হ'ব। তো যিসকল মানুহৰ নাম কৰ্তন হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। অৰুণোদয় আঁচনিত এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব। তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিছি, তাত নগলে হ'ব। আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে, হ'ব। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে, এই আঁচনিখন যদি আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ জৰুৰী। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, চালেহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন আপোনালোকে ফিল আপ কৰি কিনে জমা দিব পাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিব লাগিব। তো ইয়াতে চাব পাৰিছে, ফাইনাল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফ্ৰম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছে, তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে প্ৰথমবাৰ এইবাৰে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আছে, তেনেহ'লে আপোনালোকে নোৰ লগত যিখন বক্স আছে সেই বক্সখনত টিক মাৰ্ক লগাব লাগিব। ইয়াতে আপোনালোকে পাছপোৰ্ট চাইজ ফটো কপি দিব, ফটোৰ ওপৰত ছিগনেচাৰ কৰি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ LAC যিটো লোকসভা আছে এই লোকসভাৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম আৰু আপোনালোকৰ মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। কেয়াৰ অফ W অফ ডটাৰ অফ, তো আপোনালোকৰ ইয়াতে গাৰ্জেনৰ নাম লিখিব দিছে। যদি আপোনালোকে কোনোবাই এপ্লাই কৰি আছে, আপোনালোকৰ গাৰ্জেনৰ নাম লিখি দিব। দেউতা হয় দেউতা, আৰু যদি আপোনালোকৰ হাজবেণ্ড হয় হাজবেণ্ডৰ নামটো ইয়াতে লিখি দিব আৰু আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে টিক মাৰ্ক লগাই দিব আৰু আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থটো ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ ব্লকৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ পিনক'ডটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ঘৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব আৰু আপোনালোকৰ ইয়াতে পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰ পাছত আছে ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে উইণ্ডো দিব্যাংগজন দিৱস উমেন AAY বেনিফিচিয়াৰী আনমেৰিড যিসকল লোক আছে এই সকল লোকে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব। আপোনালোকে কোনটো কেটেগৰীত পৰে সেই কেটেগৰীত আপোনালোকে টিক মাৰ্ক লগাই কিনে আপোনালোকে 2 লাখতকৈ বছৰি ইনকাম আপোনালোকে তলত হ'ব লাগিব। আপোনালোকৰ বেংক একাউণ্ট নম্বৰ দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম দিব আৰু আপোনালোকৰ IFSC কোডটো দিব। আপোনালোকৰ যিখন বেংক একাউণ্টৰ পাছবুক আছে সেই পাছবুকৰ ফ্ৰণ্ট ছাইডটো আপোনালোকে এই ফৰ্মৰ লগত গাঁঠি দিব লাগিব। আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক লগাব আৰু আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যিখন নম্বৰ আছে এই নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকে ইয়াতে সেল্ফ ডিক্লেৰেশ্যন যিখন হেৰি আছে ইয়াতে আপোনালোকে ইয়েছৰ লগত যিখন বক্স আছে এই বক্সত টিক মাৰ্ক লগাব। ইয়াতে আপোনালোকে ছিগনেচাৰ আৰু থাম আপোনালোকে দিব পাৰিব। আৰু এখন ফৰ্ম আছে সেই ফৰ্ম আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে আপুনি চাব পাৰিছে এপ্লিকেশ্যন অৰুণোদয় 3.0 সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এইখন। তো ইয়াতে আপোনালোকৰ নাম দিব, আপোনালোকৰ ইয়াতে গাৰ্জেন নেমটো ইয়াতে দিব, আপোনালোকৰ বয়সটো ইয়াতে ধুনীয়াকৈ লিখি দিব।